সকলোকে চিম্পিজ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ঠিকেই আছে, ভালেই আছে, সুখত আছে আৰু ঘৰতে আছে। আজি হৈছে 27 তাৰিখ, 27 মে'। আজি হৈছে মোৰ জন্মদিন, মানে মোৰ বাৰ্থডে। গতিকে মই ৰাতিপুৱাই ঘৰলৈ আহিব লগা হ'ল। আহোঁতে দেৰিয়ে হ'ল, 11টালৈ 10 মিনিট নে 5 মিনিট আছিল। গতিকে তাত আমাৰ ঘৰত মানে কলিয়াপানীৰ ঘৰত কোনো ধৰণৰ ভিডিঅ' ষ্টাৰ্ট কৰা নহ'ল। গতিকে আহি ইয়াৰে পালোহি, তো ইয়াতে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি মোৰ বাৰ্থডে দিনাখনি ঘৰত কিনো কৰোঁ, আচলতে কি বাৰ্থডে দিনাখনি নিজৰ মা দেউতা আৰু ঘৰৰ ফেমিলিৰ লগত থাকি ভাল লাগে। গতিকে ঘৰলৈকে গুচি আহিলোঁ। সেয়াই আৰু ঘৰতনো কিনো কৰোঁ কি নকৰোঁ সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত কমেণ্ট কৰি জনাব যে আজি ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিল। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো শেষত মই এনেই বহি আছোঁ আগফালে। ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ বুলি ভাবিলোঁ। এতিয়া ভিডিঅ'টো কোনডোখৰৰ পৰা কি কৰি ষ্টাৰ্ট কৰিলোঁ নাজানো। গতিকে যিমানকণ পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আজি দিনটো ঘৰত কি কৰোঁ কি নকৰোঁ সকলোখিনি। এয়া দেখিছেনে, এয়াটো মাৰ ফুল, এইবিলাক মাৰ ফুল আৰু এইবিলাক বাহিৰত আছিলে, এতিয়া ভিতৰলৈ লৈ আহিলে। কাৰণ কি বেছি ৰ'দ পৰিলেও ফুলবিলাক বেয়া হৈ যায়। গতিকে সেয়াই। তেতিয়াহ'লে আমাৰ ঘৰৰ মানুহটো কি কৰিছে চাওঁ ব'লক। এয়া তেওঁ আহি পৰিলেহি। ইহঁতি ৰিলচবিলাক লাগি আছে, ইহঁতি ৰিলচবিলাক লাগিছে। যদি চিনি পাই যদি এগৰাকী পৰি আগৰ ভিডিঅ'ত দেখিছে কিবা, তাই অলপ হৈছে যে ৰূপটো চেঞ্জ হ'ল। কেলে কি তাই মানে চুলিখিনি কাটি দিলে কাৰণে অকণমান অদ্ভুত লাগিছে। এয়া ভণ্টি, হাই কৈ দে কণ। সেয়াই আৰু বলতে মাক দেখাওঁগৈ। মা এয়া আমাৰ মা গানটো হাই এটা কৈ দে মা। হাই হাই কৈ দে। মা ফোনত বিজি হৈ আছে। আমি 11 বজাৰ আগতে পালোহি। ঘৰ আহি দেৰি হ'ল, দোকানত সোমাম বুলি ভাবিছিলোঁ, কিন্তু জানেই 11টাৰ আগত দোকান পোহাৰ সকলোখিনি বন্ধ কৰি দিয়ে। উঠা দেৰি হ'ল, গতিকে অহাও দেৰি হ'ল। গতিকে দোকানত সোমাই এইবিলাক কেক চেক অনোৱা নহ'ল। আৰু ভাবিছিলোঁ কেক আনিম, কিন্তু এয়া দেখিছেই নহয় চিটুৱেশ্যনটো কেনেকুৱা। আহি পোৱা মানে আপোনাৰ ঘৰৰ পৰা ওলোৱা মানে আপোনাৰ কাম বন কৰি মেলি ওলোৱা মানে আপোনাৰ 11টা বাজেই। আৰু 11টা বজাৰ লগে লগে আপোনাৰ দোকান পোহাৰ বন্ধ কৰিয়েই দিয়ে। গতিকে সেইবিলাক নহ'লেই আৰু সেয়াই আৰু। তেতিয়াহ'লে ভিডিঅ'টো আপোনাক শেষলৈকে চাই থাকিব আৰু পাছত কমেণ্ট কৰি জনাব, শেষত কমেণ্ট কৰি জনাব যে মোৰ ভিডিঅ'টো আজি কেনেকুৱা লাগিল। ঠিক আছে তেতিয়াহ'লে। মোক ইমান মিছা কথা কৈছে। হেডফোন উলিয়াই থৈ দিলে তাই। মই গম পাওঁ এটা আমি ফোন কৰি মই গম পাইছোঁ। কেলে ভিডিঅ' নকৰিম আকৌ, কেলে আনিছ বাৰু হে একদম লাষ্ট কেক অনা নহ'ল যে, সেইকাৰণে কেক এটা বনাওঁ ভাবিছোঁ, কিন্তু কেক বনাবলৈ এয়া বস্তু নাই। গতিকে বস্তুবিলাক আনি লওঁগৈ। কিন্তু এতিয়া বাজিছে 11:35, দোকানবিলাক বন্ধই হ'ব। ওচৰতে দোকান এখন আছে ঘৰৰ ওচৰতে। কি হয় আৰু গৈ চাওঁচোন, বন্ধ থাকিলে নহ'বই, খোলা থাকিলে লৈ আহিবগৈ লাগিব। আছে তেতিয়াহ'লে ব'লক। হেল্ল' এভৰিৱান, কি কৰিছে সকলোৱে? মই এনেই আছোঁ, ভাত পানী খালোঁ, কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ। এতিয়া এনেই পঢ়ি আছোঁ। বহুত গৰম উঠিছে, ফেনহাৱা লৈ আছোঁ। এইকেইটা ৰুম বহুত গৰম, গতিকে ইয়াতে বহি আছোঁ আৰু। সেয়া আমাৰ মাও গৰম, আচলতে চবৰে গৰম উঠিছে। গতিকে এনেকেই বহি মেলি আছোঁ আৰু। এয়া ৰাইজসকল শুই আছে। চাহ অকণ খাব লাগিব এতিয়া, চাহ অকণ বনামগৈ। আৰু মই এয়া পাস্তা বনাবলৈ লৈছোঁ। লৈ আহিছিলোঁ পাস্তা,
বইল কৰি আছোঁ, গতিকে খাব লাগিব আৰু। এতিয়া বাজিছে 3:02 হয়, চাহ অকণ খাব হ'ল, গতিকে চাহকণ বনাওঁগৈ। গতিকে এয়া আমি আবেলি চাহ খাবলৈ লৈছোঁ, পাস্তা মই বনোৱা। চাহ তেতিয়াহ'লে খাই লওঁ। অঁ মোক দিয়া অকণমান চফা দি দিবি একেবাৰে। মৰিবি গৰমত লাহে লাহে খাব লাগে, গম পাৱ নাই? অকণ অকণ খাব লাগে, সেইটোকে খাই দিবি, বমি কৰিব বেছিকৈ খাবি। বেছিকৈ নাখায় ন, আপুনি খাই অকণ লাহে লাহে খাই। অঁ নিমখ অকণমান দিবি দে, অঁ মোক বেছি নাখাওঁ, মই অকণমান খাম। অঁ নহ'লে চবেই খাবি, মন কেলে পুলিচ ধৰিব বাৰু, আমাৰ নিয়ম হয়। আমাৰ কিন্তু আহোম সকলৰ এটা সম্প্ৰদায়ৰ পৰে হয়, এনেই দোকান চব নেকি? এয়া মায়ে কোমোৰা দিলে, খাই টেষ্টি লাগিব আজি। হাঁহৰ লগত কোমোৰা বনোৱা সোৱাদেই বেলেগ, গতিকে নিজে বনাইছে, মানুহো ধেৰ, গতিকে সেয়াই আৰু চাব আপোনালোক সকলোৱে। এয়া আমাৰ খানা ৰেডি আজিৰ। হাঁহৰ ড্ৰাই ফ্ৰাই, হাঁহৰ জোল, খাই লওঁ তেতিয়াহ'লে। হেল্ল' এভৰিৱান, কি কৰিছে সকলোৱে? বাইদেৱে আজি মোৰ বাৰ্থডে আছিলে, জন্মদিন আছিলে, এনেকৈ হয়তো গম পাইছেই ভিডিঅ'বোৰ দেখি। মই ভাত পানী খাই বৈ আজৰি হ'লোঁ, মুখ হাতবোৰ ধুই অলপ ফ্ৰেছ হৈ আহিলোঁ, এতিয়া শুবৰে হ'ল। আচলতে আজি কোনো ধৰণৰ বাৰ্থডে পাৰ্টি কৰা নহ'ল, কিয়কি আপোনালোকে হয়তো গম পায়েই যে বাৰ্থডে পাৰ্টি এলাউ কৰা নাই, ধেৰ মানুহ গোট খাই ধৰি লওক তেনেকুৱা পাৰ্টি কৰিবলৈ দিয়া নাই। দিছে যদিও কিনো এজন দুজন মাতিও লাভ নাই, মাতিলে সকলোকে মাতিব লাগিব, এজনক মাতিলে ইজনে বেয়াও হ'ব পাৰে, সেইকাৰণে বাৰ্থডে পাৰ্টি কৰা নহ'ল, মানে আয়োজন কৰা নহ'ল। গতিকে ঘৰলৈকে আহিলোঁ, ঘৰতে মা দেউতাৰ লগত লগ লাগি ভাত এসাঁজ খালোঁ। এনেকৈ হয়তো গম পায়েই মোৰ লগৰ পৰি আহিলে, তাইক মাতিলোঁ, তাই আহিলে, গোটেইকেইজনে লগ লাগি ভাত এসাঁজ খালোঁ। সেয়াই আৰু ভিডিঅ'টো অকণ অকণকৈ হ'লেও দেখুৱাবলৈ চেষ্টা কৰিলোঁ, আজিৰ দিনটো কি কৰিলোঁ, কি নাই কৰা, কি বনালোঁ, কি খালোঁ, সেয়াই। ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পাব। যদিহে ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ সকলো কৰি দিব, আৰু শেষত কমেণ্ট কৰি জনাব যে মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল। ঠিক আছে তেতিয়াহ'লে আজিলৈ গুড নাইট, বাই বাই।